Hello guys, welcome back to my YouTube channel or onyo eta video loi moi Pubaili আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ ভাল আপোনালোক সকলো ভালে কুশলে আছে। আজি মোৰ স্কিন পেইন্টিং কৰা কেটামান জোৰা অৰ্ডাৰ আহিছিল আৰু কি কাপোৰত আহিছিল অৰ্ডাৰ কিটা কি ডিজাইনত আহিছিল কেনেকৈ কৰিলো সকলোখিনি আপোনালোকক দেখাম আৰু কলৈ পঠাম হেয়াও আপোনালোকৰ আগত জনাম। মোৰ ডিটিডিসিত অৰ্ডাৰ আহিছে এগৰাকী টংলাৰ বাইদেৱে অৰ্ডাৰ কৰিছে। এটো আপোনাৰ অনলাইনতে চিনাকি তেওঁ অনলাইন পেমেন্টই কৰিছে আৰু কে ভাবিলো আপোনালোকক আজিকালি যেহেতু অনলাইন কৰিবলৈ সকলোৱে ভয়ও কৰে সকলো একেই নাথাকে তথাপিও আমি যি ধৰণে পঠাই আছো যিটো বিশ্বাসত পঠাই আছো আজিও আমি তেনে ধৰণে সদায় পঠাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে যি সকলে নতুনকৈ এই ভিডিওটো চাই আছে তেওঁলোকে লাইক কমেন্ট শেয়াৰ আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাপোৰখিনি কেনেকুৱা হৈছে আপোনালোকে এটা সুন্দৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া বলকচোন চাও কাপোৰখিনি কি কাপোৰ আছিল আৰু ড্ৰেছিং গিটা কেনেকুৱা। মোৰ এজো কটনত আপোনালোকৰ যদি কাৰোবাৰ পছন্দ হয় তেনেহলে স্ক্ৰিনশ্বট ল'ব। এজো কটনত বেঙুনিয়া কালাৰ স্কোয়াৰ ফুলটো সিলভাৰ কালাৰৰ এখন চাদৰখন। তাৰ পিছত আছিল এজো ৰাণী পিংকৰ পখিলা ডিজাইনৰ এটো ৰাণী পিংকৰ পখিলা ডিজাইনৰ ইয়াৰ মেখেলাখন এইখন সকলোখিনি খুলি নেদেখাও মই হেভিকে কৰি দিছো ভিতৰটো। আৰু এজো আছিল ব্লেকত লতা ফুল দি এজো ব্লেকত লতা ফুল দি এইখন হৈছে চাদৰখন। এজো হোয়াইটত অরেঞ্জ স্কোয়ার ফুলটো দি অরেঞ্জ কালাৰত চাকচোন অরেঞ্জ কালাৰটো কেনেকুৱা হৈছে। যি সকলৰ পছন্দ হয় তেওঁলোকে স্ক্ৰিনশ্বট ল'ব। স্ক্ৰিনশ্বট লৈ মুলে মেসেজ কৰিব। এটো পাত ফুলটো কটনত এজো পাত ফুলত খন চাদৰখন এনে ধৰণে কৰা হৈছে। এটো কলকা ডিজাইনত হোয়াইট কালার ব্ল্যাক ফুল দি কলকা ডিজাইনত এইখন চাদৰখন আৰু এইখন মেখেলাখন। এইজো হৈছে রোজ পিংকত সকলো কাপোৰখিনি খেলি মেলি হৈ গৈছে কেনেকৈ জাপি ৰখা আছিল। এটো রোজ পিংকত কলকা ডিজাইনত চাদৰ আৰু মেখেলা। বেঙুনিয়া কালাৰত আকৌ আছিলে এজোৰ দুজোৰ বিচাৰিছিল সিলভাৰ কালাৰত দি কৰা আছে। এজোৰ আছিল অৰেঞ্জত অৰেঞ্জ কালাৰত গোলাপ ফুল এইখন চাদৰখন আৰু এইখন মেখেলাখন। এজো আছিল ৰেড কালাৰত সিলভাৰ কালাৰ ফুল। এজো আছিল মসুৰ ৰং ইয়াৰ ৰেড কালাৰ দি লতা ফুলটো দিব দিছিল এইখন চাদৰখন আৰু এইখন মেখেলাখন। এখন পখিলা ডিজাইনত সিঙ্গল চাদৰ আৰু এজোৰ আছিল মিক্স পাটত কালাৰটো খুব মৰম লগা চাওকচোন কালাৰটো ইয়াত সিলভাৰ ৱৰ্ক কৰা হৈছে। এইখন মেখেলাখন এজোৰ কৰা হৈছে বটল গ্ৰীণত গোল্ডেন দি বটল গ্ৰীণত গোল্ডেন কালাৰ দি কৰা হৈছে এজোৰ।
মেলি খুলি দেখাইছোঁ। এইখন চাদৰখনত এনেধৰণে তিনিটা লাইন কৰি দিছোঁ। ইয়াত এইটো গোল্ডেন কালাৰ, বটল গ্ৰীণ কালাৰৰ কাপোৰ এইযোৰ। এইখন হৈছে মেখেলাখন, খুলি দেখাইছোঁ এইকেইযোৰ কাপোৰ। সকলোখিনি খুলি দেখাবলৈ অলপ দিগদাৰ হয়। আকৌ আহিছিল এযোৰ হোৱাইটত কলকা ডিজাইনত, এইযোৰ সেম দুযোৰ হোৱাইটত কলকা ডিজাইনটো, আৰু ৰ'জ পিংকত আৰু এযোৰ আহিছিল কলকা ডিজাইনতে, এইযোৰ সেম। কাপোৰ কেইযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকলে ল'ব বিচাৰে তেওঁলোকে অনলাইন পে'মেণ্ট কৰি ল'ব পাৰিব। মই অসমৰ সকলো ঠাইলৈকে পঠাই আছোঁ। যিসকলে বাছত লয় তেওঁলোকক বাছত পঠাই আছোঁ। যিসকলে DTDCত লয় DTDCত পঠাইছোঁ। ডাকঘৰ, নেটৱৰ্ক, যাৰ যেনেধৰণে সুবিধা হৈছে তেনেধৰণে পঠাই আছোঁ। অনলাইন পে'মেণ্ট কৰিবলৈও ভয় কৰিব নালাগে। আৰু কাপোৰখিনি আপোনালোকৰ যদি পচন্দ হৈছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব। ধন্যবাদ।